ফাইনেলি আহি পাই গ'লোঁ। গুড মৰ্ণিং গাইজ, আজি 9 ছেপ্টেম্বৰ। আজি হৈছে 9 ছেপ্টেম্বৰ। হিমাংশু প্ৰসাদ দাস দাদাৰ আজি ব্লু ফিল্ম আহি আছে। তো আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চামগৈ নগাঁৱৰ আমাৰ বাইপাছত থকা অপেৰা চিনেমা হলত। তো ব'লক আজি তালৈ যাওঁ ফাৰ্ষ্ট। হ'লনে হ'লে হ'লে ব'লা 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 ব'লা। এইফালে মোৰ মানুহজনী ওলাই হোৱা নাই দেই, এইবিলাক সানি কৰি লৈছে, এইবিলাক মুখৰ পুকুৰে লগাই আছে কাৰণে তেওঁৰ টাইমে হোৱা নাই। বোলা বোলা তেওঁ আকৌ ক'ৰবালৈ যাবলৈ গ'লে আকৌ বৰ ভাল পায় দেই। যাবানে নাই এতিয়া মোৰ লগত? যাবা ন? ইছ, ক'ৰবালৈ যাবলৈ পালে তেওঁ ঠেংটো দাঙিয়ে থাকিব। বোলে বোলে বোলে। আমি এতিয়া আহি আছোঁ নগাঁৱৰ বৰঘাট বাইপাছস্থিত অপেৰা চিনেমা হললৈ। তো বেছি দূৰ নাই আৰু আমি গৈ আছোঁ। কেমেৰা ধৰি আছে মোৰ মানুহজনীয়ে। তো আমি দুইটা গৈ আছোঁ এতিয়া ৰিফ্ৰেছকো, য'ত আছে অপেৰা চিনেমা হল, নগাঁও বৰঘাট বাইপাছ চাৰিআলিৰ ওচৰতে। তো আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম হিমাংশু দাদাৰ ব্লু ফিল্ম। তো শুনি আছোঁ, বহুত এক্সাইটেড হৈ আছোঁ, কেনেকুৱা হ'ব গম নাপাওঁ। তো আজি চাই লৈ পেলাইহে ক'ব পাৰিম কেনেকুৱা, কি ফিল্ম, কি কথা, কি বতৰা। তো এয়া আমি আহি পাইছোঁহি ৰিফ্ৰেছকো, নগাঁও বৰঘাট চাৰিআলিত থকা অপেৰা চিনেমা হলত। তো আগবাঢ়ি গাড়ীখন বাইকখন মোৰ ৰখাই লওঁগৈ, তাৰপাছত লগ পাইছোঁ আপোনালোকক। মানে আমাৰ গাড়ী নাই যে, বাইক আৰু বুজা নাই। বাইক কাৰণে মানে আমাৰ বেলেগ ছাইডত দিয়ে, গাড়ী হোৱা হয় মানে দামী জেগাত দিলে হয় আৰু। এতিয়া আমাৰ যে গাড়ী আৰু বাইক আৰু দুখীয়া মানুহ বুজা নাই, তলতে হৈছে ন। 50 টকা এটা বেছি গ'ল, একো নাই। ইয়াত 300 টকা আহিব ন? 300 টকা অনলাইনৰ কাৰণে 50 টকা GST চাগে এইটো। আচ্ছা হ'ব, একো নাই। কোনফালে যাম বা এতিয়া চিনি নাপাওঁ। হলৰ ভিতৰত আছোঁ বাৰু, এতিয়া কথা নাপাতোঁ, পাছতকৈ কথা পাতিম। আগবাঢ়ি চাই লওঁ, তাৰপাছত তাৰ ওপৰত মই ৰিভিউটো দি আছোঁ। ফাইনেলি ব্লু ফিল্মখন চাই আহিলোঁ। বহুত বেছি ভাল লাগিল। ভাল লাগিল মানে কি, তাত এটা বহুত ডাঙৰ এটা অৰ্থ আছে, যিটো হিমাংশু প্ৰসাদ দাস দাদাই বহুত ভালকৈ প্ৰেজেণ্টেশ্যনটো কৰিছে। ভাল লাগিল আৰু সকলোৱে চাব বুলি আশা থাকিলে। এটা কথা হয়, 18 বছৰ তলক চাবলৈ দিয়া নাই, কিছুমান কথা আছে, তাৰ কাৰণে হয়তো চবেই চালে বুজি পাব। এতিয়া কথাটো হ'ল কি, লকডাউনৰ সময়ত মানুহে চলিবলৈ ইমান টান হৈছিলে, ইমান বেছি হৈছিলে। গোটেই মানুহে কয় নহয় যে অভাৱেই স্বভাৱ নষ্ট কৰে বুলি এষাৰ কথা আছে। ঠিক তেনেদৰে মানুহক কিমান তললৈ লৈ যাব পাৰে লকডাউনৰ সময়ত। তিনিটা ল'ৰাই কি কৰিছিলে, কি কৰিবলৈ বাধ্য হৈছিলে, সেই গোটেইখিনি কথা ফিল্মখনত দিছে। তো আপোনালোকে সকলোৱে চালে ভালদৰে বুজি পাব। কিন্তু মই মোৰ ফালৰ পৰা ব্যক্তিগত হিচাপে মই বহুত সুখী, আৰু এটা ভাল এটা মেছেজ দিছে সমাজলৈ যে লকডাউনে মানুহক কিমান তললৈ লৈছে। এক শ্ৰেণী চৰকাৰী চাকৰিয়ালখিনি বাৰু ঠিক আছে, দৰমহা আহি আছে মাহে মাহে, কিন্তু বাকী ডেইলি কৰ্ম কৰি খোৱাখিনি কি দুৰ্দশা হৈছিলে, কি গতিলে গুচি গৈছিলে, তাৰ ফলত কিছুমান মানুহে কিমান তললৈ যাবলৈ বাধ্য হৈছিলে, বা কিছুমান মানুহে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে, গোটেইখিনি লৈ পেলাই এই ব্লু ফিল্মখন বনাইছে। ব্লু হৈছে এজনী মানুহৰ নাম, ব্লু, আৰু ফিল্ম হৈছে চিনেমা। তো সেই মানুহজনীক লৈ পেলাই বনাইছে, চিনেমাখনক লৈয়ে বনাইছে। তেনেকুৱা ঠিক তেনেদৰে এটা কথা আছে বাৰু, আপোনালোকে চালে গম পাব যোনে যোনে চোৱা নাই। তো আজি মই চাই আহিছোঁ কাৰণে বুজি পাইছোঁ মেছেজটো আচলতে কি। হিমাংশু দাই কৈ আছিলে বাৰে বাৰে যে চালে এটা মেছেজ দিয়া গৈ আছে, মেছেজ দিয়া গৈ আছে। সঁচাকৈ এটা ভাল মেছেজ দিছে, আৰু লাষ্ট মমেণ্টত এনেকুৱা এটা ছাছপেন্স দি দিছে, চব মানুহ থৰ লৈ ৰখি ল'ব লাগিব। ঠিক আছে, ভাল লাগিল চাই। আশা কৰিছোঁ সকলোৱে চাব। আহক সকলোৱে চাওক ব্লু ফিল্ম, হিমাংশু প্ৰসাদ দাস দাদা। ধন্যবাদ।